হেল্ল' নমস্কাৰ সকলোকে মোৰ আকৌ এটা নতুন ভ্লগ লৈ মই আপোনালোকক স্বাগতম জনালোঁ। এয়া মোৰ ভণ্টি আহিছিলে 14 জানুৱাৰীত বিহুত আমাৰ ডিব্ৰুগড়ৰ ঘৰলৈ, যিহেতু ময়ো আছিলোঁ ডিব্ৰুগড়ত বহুত দিনৰ পৰা, বিহু বুলিও আছিলোঁ মই। আৰু সেয়া মোৰ ভণ্টি আহিছিলে বিহু আমাৰ ঘৰতে সকলোকে লগ কৰিবলৈ। আৰু এয়া তাই আহি পালেহি, বহুত সন্ধিয়াই পাইছিলহি তেওঁলোকে, যিহেতু যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছিলে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত, অলপমান দেৰিকৈ আহিছিলে। আৰু আহিয়ে তাই মোৰ হাতত দিলে, এয়া দেখিছেনে মিঠাই টোপোলাটো, মিষ্টি। আৰু মই আহিয়ে তেওঁলোকক ৱেলকাম কৰিলোঁ, তাই আৰু ল'ৰাটো আৰু হাজবেণ্ড আহিছিল তাইৰ। আৰু আহিয়ে মই বহিব দিলোঁ। আৰু মোৰ যে সকলোকে দেখিয়ে বিহুৰ টাইমত ইমান যে ভাল লাগিল। আৰু মই আহি লৰালৰিকৈ চাহৰে যোগাৰ কৰিলোঁ, যিহেতু তেওঁলোকে সন্ধিয়াৰ টাইমতে পাইছিলহি। আৰু সেই সময়ত মোৰ শাহুমা আৰু পাপাও নাছিলে ঘৰত, তেওঁলোকে এফালে গৈছিলে। আৰু সেইকাৰণে মই লৰালৰিকৈ যোগাৰ কৰিলোঁ চাহৰ, আৰু ধুনীয়াকৈ মিঠাই, আৰু বিহুৰ টাইম যিহেতু সেইকাৰণে পিঠা পনা সকলোবোৰ যোগাৰ আছিলে আৰু সজালোঁ। আৰু ভণ্টিহঁতেও মিঠাই এক্সট্ৰা আনিছিলে, সেয়া বৰ সজোৱা নহ'লেই। আৰু এয়া সজালোঁ সকলোৱে মিলি, সেই সময়ত ধুনীয়াকৈ চাহকাপ খালোঁ। আকৌ এয়া ৰাতি ভাত খোৱাৰ টাইম হৈ গ'ল, অলপমান লৰালৰিকৈ সকলো মাছ মাংস আৰু ভেৰাইটিছ আইটেম অলপকৈ কৰিলোঁ। বিহুৰ দিনত আহিছে যিহেতু, আৰু ধুনীয়াকৈ খুৱাব পাৰিলে মোৰো ভাল লাগে। আৰু তথাপিও আৰু চিম্পুলকৈ হ'লেও, বহুত স্পেচিয়েল নহ'লেও লৰালৰিকৈ তেনেকৈ বনালোঁ। আৰু সকলোৱে মিলিজুলি খালে তেনেকৈ কিমান যে ভাল লাগে। আৰু মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই।